হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে। মোৰো ভাল। আচলতে বহুত দিনৰ আশা এটা পূৰণ হ'ল। আশা মানে ক'বলৈ গ'লে ছোৱালীবিলাকৰ বেছিভাগৰ এইটো আশা আছে, মানে চুলিখিনি ভালকৈ ৰখা আৰু চুলিখিনি ধুনীয়া কৰিবলৈ সকলোৰে মন যায়। আচলতে মোৰ চুলিখিনি পোনেই আছিল, ইমান বেকাৰো নাছিল, তথাপিও সপোন এটা আছিল চুলিখিনি ষ্ট্ৰেইট কৰা। চ' আজি এয়া কৰিলোঁ। সম্পূৰ্ণ আজি হ'ল। আজি দুদিনৰ আগত পৰহি মই আজি সম্পূৰ্ণকৈ এতিয়া মেলিব সকলোখিনি কৰিব পাৰিছোঁ। চ' বৰমাক প্ৰথমতে থেংকছ দিছোঁ মালাবা, কাৰণ মালাবাক কৈছিলোঁ প্ৰথমে চুলিখিনি ষ্ট্ৰেইট কৰিম। তেওঁৱে বৰমাক পৰিচয় দিলে আৰু বৰমাৰ ওচৰলৈ গ'লোঁ। তাৰপৰা বৰমাৰ লগত কণ্টেক্ট কৰি অৱশেষত কৰিলোঁ। চ' আজি হৈ গ'ল। ব'লক ভিডিঅ'টো আগৰ পৰাই ষ্টাৰ্ট কৰোঁ, মানে কোনদিনাখনৰ পৰা কৰিছিলোঁ সেইখিনি দেখুৱাম। চ' ভিডিঅ'টো শেষলৈকে সকলোৱে চাব। লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমৰ পৰা দেখুৱাম মানে কেনেকৈ কি কৰিছিলোঁ। অলপ ভিডিঅ' কৰিছিলোঁ আৰু বৰমাই ক'লে। চ' ব'লক যাওঁ। দুদিন কষ্ট হ'ল আৰু দুদিন কষ্ট মানে কি একদম পোনকৈ ফিটকৈ শুব লাগে চুলিখিনি, একো মানে আৰু ইমান কষ্ট দি কৰিছোঁ যেতিয়া চুলিখিনি ভালকৈ ৰাখিবই লাগিব। আৰু চববিলাক দেখুৱাম ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। চ' এইকেইটা দিছে, এইটো এটা ধৰিব পাৰিছেনে? শ্বেম্পু এইকেইটা আচলতে ইউজ কৰিব লাগিব। এইটো কণ্ডিশ্যনাৰ এটা দিছে আৰু এইকেইটা আচলতে কৰি থাকিম কিমান দিন, আৰু স্পাটো কৰি থাকিব লাগিব। স্পাটো কৰিমগৈ মাজে সময়ে 2 মাহৰ মূৰে। চ' সেয়াই, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু বৰমাৰ ওচৰত যাব পাৰিব, ধুনীয়াকৈ সকলোখিনি কৰে তেওঁ, আৰু শিকায়ো আছে। দুগৰাকী ছোৱালী আছিলে, তেওঁ শিকি আছিলে। মই কণ্টেক্ট নম্বৰটো তলত দিয়ে দিছোঁ, কণ্টেক্ট কৰি নাজিয়া যিখিনি মোৰ ভিউৱাৰ্ছ আপোনালোকো যাব পাৰিব। চ' কণ্টেক্ট নম্বৰ মোৰ তলত দিয়া আছে। কলেজ তিনিআলিৰ ওচৰতে স্মৃতি পাৰ্লাৰ। চ' যাব আপোনালোকো ধুনীয়া হৈ থাকিবলৈ মন যেতিয়া, সকলো যাব, সকলোৱে গৈ তাত ধুনীয়া হৈ আহিব। প্ৰথম দিনাখন কৰোঁতে আচলতে চুলিখিনি চাই লৈছোঁ কেনেকুৱা, এইটো এটা বেলেগ এটা ৰূপ ল'ব। প্ৰথম এইখিনি সানিছিলে, তেতিয়া কৰিবলৈ কি হ'ল, মনে যোৱা নাছিলে ভিডিঅ' কৰিবলৈ নকৰিলে ভালেই হ'ব। ভিডিঅ' বনালোঁ অলপ শিকিছোঁ কাৰণে সকলো ভিডিঅ' দিলোঁ। আৰু মানুহ আহি থাকে, জানেই মোৰ লাভটো বেছি। চ' তেনেকৈ আৰু প্ৰথমবাৰ ধুৱাই কিনে খুৱাই লৈছে। আধাটো মই ভিডিঅ' কৰি দিছিলোঁ অলপ। এইপিনে বৰমাই থ্ৰেডিং কৰি আছিলে। আচলতে যথেষ্ট মানুহ আহিছিলে সেইদিনাখন। ইয়াকো খুৱাই আছিলে, তেতিয়া অলপ কৰিছিলোঁ। এইটো আজি মানে 3 নম্বৰ দিনাখন স্পা কৰিব গৈছিলোঁ। তেতিয়া আচলতে ভণ্টিগৰাকী মেছেজটো দেখি ইমান ভাল লাগিছিল, মই অলপ কৰি শিকিছিলোঁ। শেষত এয়া সম্পূৰ্ণ হৈ গ'ল চুলিটো। নিজকে কেনেকুৱা লাগিছে জনাব, মানে কমেণ্ট কৰি। ইয়াতে আহিব পাৰিব। বৰমা আহিছে। বৰমা চব স্মুথিং, কেৰাটিন, হাইলাইট চব দি বিচৰা নতুন ষ্টাইলৰ। সেইবাবে নাজিয়া কলেজ তিনিআলিৰ ওচৰতে আছে স্মৃতি পাৰ্লাৰ, একদম পুৰণা আৰু ন। মই নাম্বাৰটো তলত দি দিম, আহিব পাৰিব। 27 বছৰে হ'ল মোৰ পাৰ্লাৰ। আৰু
শিকাৰো নহয় কমাই শিকাওঁ এইবোৰ ট্ৰেইনিঙৰ ছোৱালী আছে শিকাৰো এতিয়াতে কি আমি নতুন যিবোৰ ওলাই আছে ধৰা কেৰাটিন কিবা হাইলাইটৰ কালাৰ প্ৰব্লেম এইবোৰ সদায় আমি চেমিনাৰ এটেণ্ড কৰি নতুন শিকি আছোঁ আৰু তেনেকৈ মানুহবোৰ নতুনটো দিব পাৰিছোঁ বৰমাৰ পৰাই গৈছে আৰু বেছিভাগে আৰু দেখিছে ভাল কৰিছে চাগে আহিব মই নম্বৰটো তলত দি দিম চ' ইয়াতে আহিব পাৰিব